19/12/2024 বৃহস্পতিবাৰ। নমস্কাৰ সকলোকে। জয় জয়তে মই সমূহ গুৰুমণ্ডলীক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। সৃষ্টিৰ আদিৰে পৰা মানৱ প্ৰজাতিক অন্য প্ৰজাতিতকৈ পৃথক আৰু শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। ইয়াৰ মূল কাৰণটোৱে হৈছে শিক্ষা। শিক্ষাৰ এই এনাজৰীডালক আৰু অধিক মজবুত কৰি তোলে শিক্ষক সমাজে। শিক্ষাৰ এই ধাৰাটোক অধিক সুসংহত কৰাৰ অৰ্থে সমগ্ৰ শিক্ষা অসমৰ অন্তৰ্গত এক অভিনৱ প্ৰচেষ্টা হৈছে নিপুণ অসম। নিপুণ অসমৰ প্ৰচেষ্টাত গঢ় লৈ উঠা FLN প্ৰশিক্ষণৰ দ্বিতীয় পৰ্যায়ৰ আজি তৃতীয় অৰ্থাৎ অন্তিম দিন। মই আজিৰ দিনটোৰ ইতিমধ্যে হৈ যোৱা প্ৰশিক্ষণৰ কাৰ্যসূচীসমূহৰ প্ৰতিবেদন পাঠ কৰিবলৈ ওলাইছোঁ। আজি পুৱা 10 বজাত সকলো প্ৰশিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী প্ৰশিক্ষণস্থলীত উপস্থিত হয়। 10:15 প্ৰাতঃ সভাৰ জৰিয়তে আজিৰ কাৰ্যসূচী আৰম্ভ হয়। প্ৰাতঃ সভাত শ্ৰী জুলি চৌধুৰী অৰ্থাৎ মই আঠধৰি সকলোৰে সহযোগত একাদশ ব্ৰত, সৰ্বধৰ্মীয় প্ৰাৰ্থনা, শান্তি মন্ত্ৰ লগতে মহৎ লোকৰ বাণী, সাঁথৰ, তাজা খবৰ আদি কাৰ্যসমূহ কৰা হয়। ইয়াৰ পিছত অসমৰ জাতীয় সংগীতেৰে প্ৰাতঃ সভাৰ সামৰণি কৰা হয়। প্ৰাতঃ সভাৰ পিছতে সমূহীয়া আলোকচিত্ৰ গ্ৰহণ কৰি সকলোৱে নিজৰ নিজৰ প্ৰশিক্ষণ কোঠাত আহি প্ৰশিক্ষণৰ বাবে সাজু হয়। প্ৰশিক্ষণৰ আৰম্ভণিতে ৰামধেনু দলৰ ৰূপালী বৈশ্য বাইদেৱে যোৱাকালি হৈ যোৱা কাৰ্যসূচীৰ অতি সুন্দৰভাৱে প্ৰতিবেদন পাঠ কৰে। ইয়াৰ পিছতে সন্মানীয় RP বিপুল ৰাজখোৱাৰ মহোদয়ে আণ্ডাৰষ্টেণ্ডিং এছেছমেণ্ট এণ্ড ইউজ অফ টুলছ ফৰ এছেছমেণ্টৰ অন্তৰ্গত MGML-ৰ বিষয়ে অৱতাৰণা কৰে। তেখেতে এটা মডেল ক্লাছৰ জৰিয়তে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক একেলগে পাঠদান কৰিলে কেনেধৰণৰ পদ্ধতিসমূহ গ্ৰহণ কৰিব লাগে তাৰ বিষয়ে সুন্দৰভাৱে অৱগত কৰে। ইয়াৰ লগতে অন্যজন RP সন্মানীয় ৰূপক পাটোৱাৰী মহোদয়ে সৰগ পঠনৰ বিষয়ে অৱগত কৰি MGML-ৰ সুবিধাৰ বিষয়ে জনায়। ইয়াৰ পিছতে সন্মানীয় বিপুল ছাৰে ৰিডিং পিৰিয়ডৰ বিষয়ে উল্লেখ কৰি সাপ্তাহিক পৰিকল্পনাৰে কেনেকৈ পাঠদান কৰিব পাৰি তাৰ বিষয়ে উদাহৰণসহ ব্যাখ্যা আগবঢ়ায়। MGML ক্লাছৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকাসমূহ কেনেধৰণে সহজসাধ্য হয় তাৰ বিষয়ে কিছু ক্ৰিয়াকলাপৰ বিষয়ে উল্লেখ কৰে। এই ক্ষেত্ৰত পুথিভঁৰালৰ কিতাপ, সাধু, ছবি, কবিতা আদিৰ ব্যৱহাৰ কৰি ফলপ্ৰসূ হ'ব পাৰি। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ পঠন প্ৰক্ৰিয়া তথা বৌদ্ধিকতা আদি শিক্ষণীয় ফলাফলসমূহ পোৱা যাব। ইয়াৰ পিছত চাহ বিৰতি হয়। সন্মানীয় প্ৰশিক্ষক পাটোৱাৰী ছাৰে প্ৰশিক্ষাৰ্থীসকলৰ নিজৰ নিজৰ জীৱনত বিশেষভাৱে ৰেখাপাত কৰা আদৰ্শ শিক্ষকৰ বিষয়ে ক'বলৈ কয়। তাত মাজত অলপ কথা ৰৈ গৈছে, দেৰি হোৱাৰ কাৰণে লিখিব ৰৈ গ'ল। আমাৰ ব্ৰহ্মপুত্ৰ দলৰ জ্যোতিপ্ৰসাদ ডেকা ছাৰে এই বিষয়ে কৈছিলে, তেখেতৰ জীৱনত ৰেখাপাত কৰা শিক্ষকৰ বিষয়ে কৈছিল আৰু লগতে আৰ্যভট্ট দলৰ পৰা কৈছিল আমাৰ টিমুং ছাৰে কৈছিল। লিখিবলৈ ৰৈ গ'ল, ক্ষমা কৰিব। ইয়াৰ মাজতে মায়ং শিক্ষাখণ্ডৰ সন্মানীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ে আহি আমাৰ মাজত উপস্থিত হয়। তেখেতে সকলো প্ৰশিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰীকে সকলোৱে এজন এজন নেতা বুলি কৈ সকলোকে উৎসাহিত কৰে। লগতে শিক্ষাৰ মানদণ্ড আৰু শিক্ষকৰ ভূমিকাৰ বিষয়ে কিছু কথা সাৱলীলভাৱে কয়। সন্মানীয় বাইদেউৰ প্ৰস্থানৰ পিছতে পুনৰ প্ৰশিক্ষণৰ বিষয় হিচাপে বিদ্যালয়ৰ পুথিভঁৰালৰ পুথিসমূহৰ সঠিক প্ৰয়োগ আৰু পুথিভঁৰাল পৰিচালনা কমিটি তথা ব্যৱস্থানৰ বিষয়ে বিপুল ৰাজখোৱাৰ ছাৰে বিশদভাৱে বুজাই দিয়ে। ইয়াৰ পিছতে ৰাজ্যিক পৰ্যায়ৰ সন্মানীয় SRP অংগৰাগ ভূঞা মহোদয়ে প্ৰস্তুত কৰি উলিওৱা ডিগবুকৰ সহায়ত বিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান কৰা হয় তাৰ বিষয়ে এটা ভিডিঅ' প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে আহাৰ বিৰতি হয়। আহাৰ বিৰতিৰ পিছত সকলো প্ৰশিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু সন্মানীয় RP মহোদয়সকল একগোট হৈ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু সেইটো শেষ কৰি থৈছোঁ যে অনুষ্ঠিত কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় সংগীতেৰে 3 দিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী সফল সমাপ্তি হয়। ধন্যবাদেৰে প্ৰতিবেদক দ্বয় জুলি চৌধুৰী আৰু জ্যোৎস্না পাটৰ ৰদালি দল।